অৰ্ণৱে এইটো কি ৰং কৰিছা আম আম আমটো কি হয়নো আমটো ফল হয় এইটো কেঁচা আম নে পকা আম কেঁচা আমটোৰ ৰং কেনেকুৱা হয় কেঁচা আমটোৰ ৰং কেনেকুৱা বাৰু এইটো কি ৰং বাৰু এতিয়া তুমি কি ৰং কৰিছা এইটো আম কি হয় ফল মূল আম এবিধ ফল হয় নাই তাৰপিছত আমটোৰ গুটি কেইটা এটা পকা আমৰ ৰং কেনেকুৱা পকা আমটো সেউজীয়া পকা আমৰ ৰং কেনেকুৱা হয় ৰঙা আৰু বেছি কিছুমান হালধীয়াও হৈ যায় হয় নাই আৰু তোমাৰ ওচৰত পকা আম আছে নি বাৰু আছে কোনকেইটা সেইকেইটা পকা আম হয় নাই ফলৰ ভিতৰত আমটো কি বুলি কয় আমক ৰজা বুলি কয় ফলৰ ৰজা কোন আম হয় নাই এতিয়া ভালকৈ ৰং কৰিব পাৰিছানে বাহিৰলৈ উলিয়াই নিদিবা দেই ধুনীয়াকৈ ৰংটো কৰা তাৰপিছত মই সেইকেইটা কাটি কাটি দিম অৰ্ণৱে স্কুললৈ আহোঁতে কি খাই আহিলানো সান্দহগুৰি সান্দহগুৰি খাই ভাল পোৱা নি কি চাউলৰ সান্দহ খালা তুমি কি সান্দহ খালা বৰা সান্দহ বৰা সান্দহ খাই ভাল লাগে তোমালোকৰ ঘৰত বনাই নি বৰা সান্দহ কোনে বনায় কোনে আইতা খুন্দে কি মিলত দিয়েনে কিহৰ লগত খালা পানীৰ লগত সানি খালানে গাখীৰ লগত গাখীৰ পানী গাখীৰ আছে নি তোমালোকৰ গৰু গাখীৰ আছে কিমান ওলায় গাখীৰ অকল এপোৱা ওলায় অকল তোমালোকলৈ হয়হে তেনে জলপান খাই ভাল পোৱা নি তুমি ভাল পোৱা আৰু কি জলপান ভাল পোৱা মুড়ি চিৰা সান্দহ আখৈ খাই পাইছা নাই পাইছা তাৰপিছত আৰু কি জলপান চিনি পোৱা নো কি হুৰুম কি বৰা জলপান বৰা ভাতৰ এনে জলপান বনাই যে সেয়া নে কোমল চাউল কোমল চাউল নি কোমল চাউল নি কি জলপাননো সেইটো বাকচত সোমাই মিঠাই নে জলপান জলপান চিনি নাই পোৱা ঘৰত মাক সুধি আহিবা মই বুজি পোৱা নাই কি কৈছা তুমি আখৈ হুৰুম মুড়ি আৰু কি আহেনো কোমল চাউল দিয়ে বৰা চাউল বিকে চিৰা পিঠা ৰং কৰি হ'ল নি চাহ দেখুৱাই দিয়াচোন ধুনীয়াকৈ হ'ল দেই বাহিৰলৈ নাই ওলোৱা বাৰু আৰু মাজে মাজে এনেকৈ কৰি থাকিব লাগিব তেতিয়াহে হাতখন পোন হ'ব হয় নাই ধুনীয়াকৈ ৰংটো ভিতৰতে হৈ যাব বাহিৰলৈ ওলাই গ'লে দেখিবলৈ বেয়া লাগে নহয় এইটো এতিয়া আমি কি বনালোঁ আম এইটো কেঁচা আম হয় নাই কেঁচা আম সেই এইকেইটা পকা আম হ'ব আৰু কালিলৈ কৰিব লাগিব এনেকুৱা দেই এতিয়া কাটিম মই টিপি দিলা এতিয়া দুডাল আঁচ ওলাই গৈছে নাই মাজত ওলাইছে এইটো মই এতিয়া এনেকৈ কাটিম আমটো ধুনীয়াকৈ হ'লে অফ কৰি দিম হ'লে অফ কৰি দিবা চবেই জানে ন আজিকালি ল'ৰা ছোৱালীবোৰে চবেই একদম মোবাইল জানেই আৰু ভিডিঅ' কৰিব জানে ফটো মাৰিব জানে আৰু কি জানে আৰু গেম খেলিব জানে আৰু খেলিব জানে
আৰু পঢ়িব জানে মোবাইলত ভাল ভাল কথাও থাকে নহয় অকল গেম খেলাই নহয় এনেকে পুলিচে ধৰিব পুলিচে ধৰিব বেছিকে গেম পুলিচে গেম বেছিকে খেলিলে পুলিচে ধৰিব মই অকল সেইকাৰণে এটাকে খেলোঁ তুমি হেৰি কৰিব পাৰিবা আকৌ মোবাইলত গানবোৰ শুনিব পাৰি নহয় গান সৰুলাই গান গাই চাব পাৰে সেইকাৰণে মই এটাই খেলোঁ কৰিলোঁ এতিয়া আম ইয়াত কেইটা হ'ল 4টা আম ইয়াত 2টা থৈ দিম আৰু 2টা মই কাটি কাটি টুকুৰা কৰিম দেই চাবা কেনেকৈ কাটিম তুমি এইফালে তললৈ দেখুৱাই দিয়া আমটো কটাটো দেখুৱাই দিবা এয়া আম কাটিছে আমাৰ এয়া আম কাটিছে আমাৰ বাইদেৱে কৈ দিয়া এয়া আমাৰ আম কাটিছে বাইদেৱে কিন্তু খাবলৈ নোৱাৰি এইটো আম খাবলৈ নোৱাৰি কিন্তু এইটো আমি এনেকৈ কাটি লৈ পিচ পিচ কৰি দিছোঁ তাৰপিছত আমি এইটো মিলাব লাগিব এইটো কাটি দিলোঁ এইটো কাটি দিলোঁ তাৰপিছত এইটোও কাটি দিলোঁ এনেকৈ কাটি দিছোঁ চোৱা দেখিছা নে ওলাইছে নাই ওলাইছে এনেকৈ কাটি দিলোঁ দেখিলা এতিয়া কেই পিচ হৈ গ'ল ইয়াত 4 পিচ হৈ গ'ল হয় নাই এতিয়া আৰু এইটো আমো কাটি দিম এইটো আম অকল 2 হৈ দিম দেই অকল 2 পিচ এপিচ তুমি খাবা আৰু এপিচ মই খাম ইয়াৰ দেই তুমি কোনটো খাবা ঠাই লগাডোখৰ নে তলৰ খাবা মই ঠাই লগাডোখৰ খাবা মই তলৰডোখৰ খাম তেনে এইটো 2 পিচ হ'ল এইটো 2 পিচ কৰিলোঁ তাৰপিছত আমি এইটো 4 পিচ কৰি দিলোঁ হয় নাই এতিয়া আমি কি কৰিবলৈ মই কৈছোঁ তুমি বুজি পাইছা নাই পাইছোঁ এইটো এতিয়া 4 পিচ হ'ল নাই মই এতিয়া তোমাক দি দিম তুমি এনেকৈ লৈ পেলাই মিলাব লাগিব এতিয়া আমটো আমি মিলাবলৈ হ'লে এইফালে তললৈ দেখুৱাই দিয়া কেনেকৈ মিলাব লাগিব আমি এনেকৈ এইটো আমটো এইটো মিলিছে নাই তাৰপিছত এইডোখৰ এইফালে হ'লেতো ভুল হ'ব হয় নাই এইফালে হ'ব ইয়াত লাগিব আৰু এইডোখৰ ইয়াত লাগিব এতিয়া আমটো হ'ল নে হৈ গ'ল ধুনীয়াকৈ হয় নাই তলত এই ওপৰৰ পিচটো মই খাম এইটো তুমি খাবা হয় নাই হ'ল এতিয়া বুজি পালা আমটো কেনেকৈ আমি ভাগ কৰিব লাগে কাটি আমটোৰ কটা অংশকেইটা মই 1 2 লিখি দিছোঁ আৰু এইটোৰ তেনেকৈ 1 2 লিখি দিছোঁ প্ৰথমতে আমি 1টো ল'ব লাগিব তাৰপিছত 2 3 4 এইদৰে ল'লে আমটো সম্পূৰ্ণ হৈ পৰিব এইদৰে কটা ফল মূলবোৰ বা টুকুৰাবোৰ মই ল'ৰা ছোৱালীৰ মাজত ভগাই দিম আৰু তেওঁলোকে এইখিনি চাই পেলাই মিলাই আমটো বা ফলটো সম্পূৰ্ণ ছবিটো কৰিব এতিয়া মই এইদৰে প্ৰথমতে 1 অংশটো ল'লোঁ ইয়াত লৈছোঁ তাৰপিছত 2 অংশটো আনিছোঁ এইদৰে দিছোঁ আৰু 3 অংশটো আনি আৰু 3 অংশটো এইদৰে ইয়াত লগাই দিছোঁ আৰু শেষত 4 অংশটো এইদৰে লগাই দিছোঁ এইদৰে লগোৱাৰ ফলত আমটো সম্পূৰ্ণ হৈ পৰিব আৰু তেওঁলোকে এইটো চালে চিনি পাব আৰু এইকেইটা মই 1 আৰু 2 দুটা ভাগে কৰিছোঁ প্ৰথমতে মই 1 অংশটো এইদৰে দিছোঁ আৰু পিছত 2 অংশটো এইদৰে লগাই দিছোঁ এইটো এটা পকা আম হ'ল